মোৰ মৰমৰ বন্ধুসকল, আজি মই আপোনালোকৰ স্কুলৰ লগত জড়িত এনেকুৱা কথা ক'ব গৈ আছোঁ য'ৰ দ্বাৰা জানিব পাৰিব স্কুলৰ টিচাৰে কেনেকৈ আমাক মিছা কথা কৈছে বা শিকাইছে। এনেতো স্কুলত যিয়ে শিকোৱা হয় আমি তাক সঁচা বুলি ভাবি থাকোঁ, কিন্তু বাস্তৱতে এনেকুৱা নহয়। আচলতে স্কুলত এনেকুৱা বহুতো বস্তু শিকোৱা হয় যি একদমেই ভুল হৈ থাকে। আহক ইয়াৰ বাস্তৱতা জানি লওঁ। সঁচা নে মিছা? প্ৰথম নম্বৰত আহে বান্দৰ মানুহৰ পূৰ্বপুৰুষ হয় বুলি। আচলতে বান্দৰ আমাৰ পূৰ্বপুৰুষ নহয়। আপুনি হয়তো এই চিত্ৰ নিজৰ স্কুলৰ কিতাপত দেখা পাইছে, যাৰ বিষয়ে স্কুলত শিকোৱা হয় মানুহৰ পূৰ্বপুৰুষ বান্দৰ হয় বুলি। কিন্তু বাস্তৱতে মানুহ আৰু বান্দৰ দুটা বেলেগ বেলেগ প্ৰজাতিৰ হয়। এইটো সঁচা যে বান্দৰ আৰু মানুহৰ মাজত 99% মিল আছে। সেই বুলি বান্দৰক মানুহৰ বংশধৰ বুলি কোৱা বা বান্দৰে এটা সময়ত মানুহ হৈ গৈছিল বুলি কোৱা একদম ভুল ধাৰণা হয়। দ্বিতীয় নম্বৰত আহে কলম্বাছে কৈছিল যে পৃথিৱী গোলাকৃতিৰ হয়। এই কথাষাৰ কলম্বাছে কোৱা বুলি একদমেই সঁচা নহয়, যাক আপুনি স্কুলৰ কিতাপবোৰত হয়তো পঢ়িছে। আপোনাক জনাই দিব বিচাৰো যে কলম্বাছ পৃথিৱীৰ বহুতো জেগাত ভ্ৰমণ কৰিছে আৰু সাগৰ পাৰ কৰিছিল। সঁচা, কিন্তু তেওঁ নিজে কেতিয়াও জনা নাছিল যে পৃথিৱী গোল বুলি। তেওঁতো 2000 বছৰ পুৰণি গ্ৰীকৰ কিতাপত লিখি থকা আছিল পৃথিৱী গোলাকৃতি বুলি, তাকে তেওঁ বৰ্ণনা কৰে। আচলতে কলম্বাছৰ কথা নহয়। ইয়াৰ পিছৰ বিষয়টো হ'ল স্পেচত জিৰ' গ্ৰেভিটি হয়। এইটো সঁচা যে স্পেচত ষ্টোনত বতাহত উৰি থাকে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তাত জিৰ' গ্ৰেভিটি হয়। আচলতে কিছুমান জেগাত জিৰ' হয় আৰু কিছুমান জেগাত বেলেগ লেভেল হয়। অৰ্থাৎ সকলো জেগাত জেগা হিচাপে ক'বাত কম আৰু ক'বাত বেছি হৈ থাকে। ইয়াৰ পিছৰ কথাটো হ'ল আইনষ্টাইন গণিতত ফেল পৰিছিল। যিটো স্কুলত শিকোৱা হয় একদম সঁচা নহয়। এইটো ষ্টুডেণ্টক পঢ়াত উৎসাহ দিবলৈ টিচাৰসকলে কৈ থাকে। আইনষ্টাইন স্কুল লাইফত এজন চোকা ল'ৰা আছিল। মাত্ৰ 11 বছৰ বয়সতে তেওঁ কলেজ লেভেলৰ ফিজিক্স কিতাপবোৰ পঢ়িব পাৰিছিল। ইয়াৰ পিছত আহে পিৰামিড বোলে গোলামসকলে বনাইছিল। স্কুলৰ হিষ্টৰী কিতাপবোৰত হয়তো আপুনি পাইছে যে পিৰামিড গোলামসকলে বনাইছিল, কিন্তু ইয়াৰ ওপৰত ৰিচাৰ্চ কৰাৰ পিছত গম পোৱা যায় যে পিৰামিড আচলতে ডাঙৰ ডাঙৰ বিল্ডাৰসকলক বহু টকাৰ বিনিময়ে বনাব দিয়া হৈছিল আৰু তাত মৰি যোৱা কৰ্মচাৰীসকলক তাতে দফনাই দিয়া হৈছিল। ইয়াৰ পিছত আহে চীনৰ দিৱাল। আমি সৰুতে স্কুলত শুনা পাই আহিছোঁ যে স্পেচৰ পৰা চীনৰ দিৱাল সহজে দেখা যায়, কিন্তু নাছাসকলে এই কথা কনফাৰ্ম কৰে যে ইয়াৰ কোনো বাস্তৱতাই নাই। এই গোটেই ফটো যি ইণ্টাৰনেটত ভাইৰেল হয়, চব মানুহে ফটোশ্বপৰ দ্বাৰা এডিট কৰা ফটো হয়, আচল নহয়। যদি ইয়াৰ বিষয়ে জানি আপোনাৰ ভাল লাগিছে, আমাৰ চেনেলটো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ।